নমস্কাৰ মিত্ৰসকল, ইউটিউব চেনেল অমৃতেশ্বৰ পুত্ৰালৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। মিত্ৰসকল, আজি মই এটা অতি মৰ্মস্পৰ্শী বিষয়লৈ আপোনালোকৰ ওচৰলৈ যাম। বিষয়টোৰ শিৰোনামা, আপুনি কাৰোবাৰ জীৱনত ভগৱান হৈ আহিছিল নেকি? মিত্ৰসকল, ভগৱান এটাই, ভগৱান ৰামৰূপে, কৃষ্ণৰূপে, শিৱৰূপে, শক্তিৰূপে, অনন্ত ৰূপত তেওঁ উপাসিত হ'লে তেওঁ এক মেবা দ্বিতীয়ম, তেওঁ এটাই। কোনোবাই নিজকে ভগৱান বুলি প্ৰচাৰ কৰিব পাৰে নিজকে, যে মোৰ গুৰু ভগৱান, মোৰ গুৰু শিৱ অৱতাৰ, মোৰ গুৰু ৰাম অৱতাৰ, মোৰ গুৰু কৃষ্ণ অৱতাৰ। ধৰ্মৰ নামত নানানে নিজৰ সাম্ৰাজ্য চলাব পাৰে, কিন্তু আচলতে ঈশ্বৰ এক মেবা দ্বিতীয়ম। কিন্তু কেতিয়াবা আমাৰ জীৱনত এনেকুৱা হয়, আৰু আমাৰ কিছুমান মানৱতাবাদী কৰ্মৰ দ্বাৰা, আমাৰ কিছুমান সেৱাভাৱী কৰ্মৰ দ্বাৰা কাৰোবাৰ মুখেৰে, আত্মাৰ পৰা, চিত্তৰ পৰা নিজে নিজে ওলাই আহে যে আপুনি আজি মোৰ জীৱনত ভগৱান হৈ আহিল। মই অতীৱ দুশ্চিন্তাৰ মাজত আছিলোঁ, মই উৎকণ্ঠাৰ মাজত আছিলোঁ। কেতিয়াবা এনেকুৱা হৈছেনে আপোনালোকৰ জীৱনত মিত্ৰসকল? মোৰ জীৱনত কিন্তু বহুতবাৰ হৈছে। কোনোবাই হয়তো ভয়ানক দুশ্চিন্তাত চাৰিওফালে দৌৰি আছে, তাৰ অফিচৰ কাম এটা ফাঁচি আছে, মাহৰ পিছত মাহ অফিচৰ ফাইল এটা ফাঁচি আছে, খোজ খাইও কাম কৰা নাই হয়তো কোনোবাই। কিন্তু হঠাৎ হয়তো কোনোবা এজন সততা সম্পন্ন কেৰাণী বা সততা সম্পন্ন বিষয়াই হয়তো এক পইচাও ঘোষ নোখোৱা কৰি হয়তো ফাইলটো ওলাই দিলে। তেতিয়া এই যিজন ব্যক্তি তেওঁৰ অতি গুৰুত্বপূৰ্ণ ফাইলটো লৈ কিনে চাৰিওফালে ঘূৰি আছিল পাগলৰ দৰে, দিনে ৰাতি দুশ্চিন্তাত যাৰ অস্থি মজ্জা ক্ষয় হৈ গৈছিল, সেইজন ব্যক্তিৰ আত্মাৰ পৰা অজস্ৰ আশীৰ্বাদ ওলাই গ'ল। তেওঁ মুখেৰে ওলাই গ'ল যে আপুনি আজি মোৰ জীৱনত ভগৱান হৈ আহিছে। হয়তো এটা প্ৰাণীয়ে কচাইখানাত ধৰফৰ কৰি আছিল, পানী পোৱা নাই, খাদ্য পোৱা নাই, কোন মুহূৰ্তত তাক কাটিব ঠিক নাই। মুৰ্গী হ'ব পাৰে, ছাগলী হ'ব পাৰে, পাৰ হ'ব পাৰে, হাঁহ হ'ব পাৰে। আপুনি সেই প্ৰাণীটোক ওলাই লৈ আহি কিনে কোনোবা মন্দিৰত এৰি দিলে, সি উৰি গ'ল। উৰি যোৱাৰ লগে লগে আপোনাৰ আত্মাই অসীম শান্তি, অসীম তৃপ্তি পালে। আপুনি সেই মুহূৰ্তত সেই প্ৰাণীটোৰ কাৰণে হৈ আহিছিল ভগৱান। প্ৰাণীটোৰ 100 কোটি আশীৰ্বাদ আপোনাৰ দেহত লাগিল, প্ৰাণত লাগিল, আপোনাৰ বংশান্তৰৰ মাজত সেই আশীৰ্বাদ লাগি গ'ল। কাৰণ সি ধৰফৰ কৰি আছিল, প্ৰতি মুহূৰ্ততে সি তাৰ মাতৃ পিতৃৰ হত্যাকাণ্ড দেখা পাইছে। তাৰ সন্মুখত থকাবিলাকৰ ভয়ংকৰ নাৰকীয় যন্ত্ৰণা, আৰ্তনাদ সি শুনা পাইছে। সি খাদ্য পোৱা নাই, সময়ত সি পৰিচৰ্যা পোৱা নাই। সি এটা ক্ষুদ্ৰ প্ৰজা এটাৰ মাজত নৰক যন্ত্ৰণা, প্ৰতি মুহূৰ্তে নৰক যন্ত্ৰণা ভুগি আছিল। আপুনি তাক উদ্ধাৰ কৰি লৈ আহি কিনে আকাশত উৰাই দিলে। গতিকে তাৰ আত্মাৰ 100 কোটি আশীৰ্বাদ আপোনাৰ আত্মাৰ মাজত লাগিল। আপোনাৰ ওপৰৰ 14 পুৰুষে সেই আশীৰ্বাদ পালে, আপোনাৰ তলৰ 14 পুৰুষে সেই আশীৰ্বাদ পালে। আপুনি যি গ্ৰহদোষ দূৰ কৰাৰ কাৰণে নৱগ্ৰহ মন্দিৰৰ পৰা, ইস্কন মন্দিৰৰ পৰা, অখণ্ড মন্দিৰৰ পৰা, অনন্ত কোটি মঠ মন্দিৰত দৌৰি ফুৰিছিল, সেই গ্ৰহদোষ আপোনাৰ লগে লগে শান্তি হৈ গ'ল। নক্ষত্ৰ দোষ আপোনাৰ লগে লগে শান্তি হৈ গ'ল। আপুনি যি বাস্তুদোষ শান্তিৰ কাৰণে নানানটা বাস্তুবিদৰ ওচৰত পৰামৰ্শ বিচাৰি 30,000, 40,000, 50,000 টকা পৰ্যন্ত আপুনি জোৱা খেলিছিল, আপোনাৰ ঘৰৰ বাস্তুদোষ শান্তি হৈ গ'ল। যি দেৱ দেৱীৰ প্ৰসন্নতাৰ কাৰণে আপুনি ডাঙৰ শৰাই এখন লৈ কিনে মঠ মন্দিৰত ঘণ্টাৰ পিছত ঘণ্টা লাইন দিছিল, তথাপিও দেৱ দেৱী আপোনাক চকু মেলি চোৱা নাছিল, সকলো দেৱ দেৱী আপোনাৰ প্ৰতি প্ৰসন্ন হৈ আপোনাক আশীৰ্বাদ বৰ্ষণ কৰিলে। কাৰণ আমাৰ প্ৰতিটো কৰ্মই, প্ৰতিটো চিন্তাই, প্ৰতিটো বিচাৰ এই এটা তৰংগ সৃষ্টি কৰে, আৰু এই তৰংগ লগে লগে মহাপ্ৰকৃতিৰ ওচৰত গুচি যায় মেছেজ হৈ কিনে। প্ৰকৃতিৰ ওচৰত গুচি যোৱা, ব্ৰহ্মাণ্ডৰ ওচৰত গুচি যোৱা, ঈশ্বৰৰ ওচৰত গুচি যোৱা, ঈশ্বৰৰ ওচৰত গুচি যোৱা, একেই কথা। কোনোবাই হয়তো আপোনাক ষ্টাইলত কথাটো ক'ব যে ব্ৰহ্মাণ্ডৰ ওচৰত আপোনাৰ মেছেজ গুচি গ'ল। কোনোবাই হয়তো ক'ব যে প্ৰকৃতিৰ ওচৰত আপোনাৰ মেছেজ গ'ল। কোনোবাই ক'ব ঈশ্বৰৰ ওচৰত গ'ল, ঈশ্বৰৰ ওচৰত গ'ল, শক্তিৰ ওচৰত গ'ল। যাৰে ওচৰতে যোৱা বুলি নকওক কিয়, ব্ৰহ্মাণ্ডৰ ওচৰত, প্ৰকৃতিৰ ওচৰত, ঈশ্বৰৰ ওচৰত আপোনাৰ মেছেজ গুচি গ'ল যে আপুনি কাৰোবাৰ মুখত হাঁহি ফুটাইছিল। কোনোবাই নৰক যন্ত্ৰণাত ভুগি আছিল, দুৰাৰোগ্য ব্যাধিত তাৰ চিকিৎসা কৰিবলৈ হয়তো পইচা নাছিল। আপুনি এনে অৱস্থাত তাক হয়তো 25,000 বা দৰকাৰ হ'লে হয়তো 1 লাখ 2 লাখ টকা দি কিনে হয়তো চিকিৎসা কৰাই দিলে। গোটেই পৰিয়ালটোক অথাই সাগৰৰ পৰা উদ্ধাৰ কৰা ফলস্বৰূপে গোটেই পৰিয়ালটোৱে কান্দি আপোনাক আশীৰ্বাদ দিলে যে আজি তুমি আমাৰ জীৱনত ভগৱান হৈ আহিলা। তেওঁলোকে আত্মাৰ পৰা কৈছে ভগৱান হৈ, তেওঁ মুখেৰে কোৱা কথা নহয়। আৰু এই কৰ্মবিলাক আমি নিজক মহান বনাবৰ কাৰণে কৰা কৰ্ম এনেও নহয়।
কাৰণ আমি অনন্ত কোটি ঋণ লৈ আহিছোঁ, পূৰ্বজন্মৰ আমাৰ কৰ্মৰ অনন্ত কোটি ঋণ আছে আমাৰ আমাৰ মূৰৰ ওপৰত। সেই ঋণবিলাকে আপোনাৰ জন্মকুণ্ডলীত শনি নিচস্ত হৈ আছে, যাৰ কাৰণে আপুনি শনি মন্দিৰত লাইন পাতি আছে, ৰাহু নিচস্ত হৈ আছে, শুক্ৰ নিচস্ত হৈ আছে, মংগল নিচস্ত হৈ আছে, বিভিন্ন গ্ৰহ নক্ষত্ৰৰ শান্তিৰ কাৰণে আপুনি ক'ত দৌৰিছে, জীৱনত অন্ত নাই। কত কিমান তাবিজ কবজৰ নামত, কত বাস্তু শান্তিৰ নামত, কত মঠ মন্দিৰৰ নামত লাখ কোটি টকা গৈছে, কিমান চিকিৎসা কৰি কত ডাক্তৰ কবিৰাজৰ নামত কিমান পাগলামি কৰিছোঁ। এইবিলাক আগৰ জন্মৰ কৰ্মৰ ঋণ হয়। জীৱনত যিমান দুশ্চিন্তা, যিমান বেমাৰ আজাৰ, অসুখ অশান্তি, ক্লেদ গ্লানি, ধিক্কাৰ, অভিশাপ, আৰ্তনাদ, ধৰফৰণি, চটফৰণি, চকুৰ পানী, অ'ত দৌৰা ত'ত দৌৰা, বিভিন্ন সংকটত, বিভিন্ন সমস্যাত পাগলৰ দৰে আমি যে দৌৰিছোঁ, মৰিচিকা ভ্ৰান্ত দগ্ধ মৰু শৰীৰৰ প্ৰতি মুহূৰ্ততে আমি সাংসাৰিক জ্বালা যন্ত্ৰণাত আমি দহি আছোঁ। দৈহিক দৈবিক ভৌতিক অনন্ত কোটি জ্বালা, আদি ভৌতিক আধ্যাত্মিক আদি দৈবিক অনন্ত কোটি জ্বালাত দিনে ৰাতি দগ্ধ হৈ আছোঁ। এনে অৱস্থাত আপুনি কাৰোবাৰ জীৱনত যদি এষাৰ মিঠা মাতেৰেও যদি সহায় কৰিব পাৰিছে, কাৰোবাক যদি তৃষ্ণাৰ্ত এগতি পানীও দিব পাৰিছে, আপোনাৰ একো দিব পৰা নাই, কোনোবাই যদি ঠাণ্ডাত ভয়ানক কষ্ট পাই আছে তাক যদি এখন কম্বলো দিব পাৰিছে, কোনোবাই যদি মহৰ কামোৰত নৰক যন্ত্ৰণা ভুগি আছে তাক এখন যদি আঁঠুৱাও দিব পাৰিলে জীৱনত, কোনোবাই যদি নিজৰ সন্তানক পঢ়াব নোৱাৰা দুখত দিনে ৰাতি হুৰা হুৰাই কান্দি আছে, ল'ৰা ছোৱালী যদি তোৰ বাচ্চা যে সৰুতে দোকান দিব লগা হৈছে বা সৰুতে যদি শিল ভাঙিব লগা হৈছে, তাক যদি আপুনি পঢ়াই দিছে, তেতিয়াও সেই পৰিয়ালটোৰ ওচৰত আপুনি ভগৱান হৈ আহিল। তেওঁলোকে কৈছে, আত্মাৰ পৰা কৈছে যে আজি তুমি মোৰ জীৱনত ভগৱান হৈ আহিলা, মোৰ বাচ্চাৰ জীৱনটো শিল ভাঙি ভাঙি চেচ হৈ গ'লে হয়, আমি তাক পঢ়াব অদম্যতম ইচ্ছা আছিল, আমি মাক বাপেক আমি কান্দি আছোঁ দিনে ৰাতি, তুমি মোৰ ল'ৰাটোক পঢ়াৰ দায়িত্ব ল'লা। এনেকুৱা বহুত সংগঠন আছে। আমাৰ অসমত মুষ্টি ভিক্ষা আছে, মুষ্টি ভিক্ষাৰ মাজেৰে আপোনালোকে কাৰোবাক ডাল দৰিদ্ৰ পৰিয়ালৰ কাৰোবাক পঢ়াব পাৰে। কোনোবা হয়তো সন্তান বিকলাংগ হৈ জন্মিছে, মাক বাপেকে জন্মৰ দিনাৰ পৰা হুৰা হুৰাই কান্দিছে। আপুনি নাৰায়ণ সেৱা সংস্থানৰ নাম শুনি নিশ্চয় শুনিছে আপোনালোকে। কৈলাশ মানৱজী পৰম প্ৰাতস্মৰণীয় পুৰুষ, তেওঁ এতিয়ালৈকে প্ৰায় 3.5 লক্ষতকৈ বেছি জন্মজাত বিকলাংগ যিসকলে ৰাস্তাই ৰাস্তাই চুচুৰি ফুৰিছিল, যাক মানুহে দেখি থু পেলাই দিছিল, তেওঁলোকক ধৰি আনি কিনে কেৱল চিকিৎসা কৰাই নহয়, যিসকলৰ অপাৰেশ্যন হ'ব পাৰে তেওঁলোকক অপাৰেশ্যন কৰাইছে, হ'ব নোৱাৰাবিলাকক অন্ততঃ কেলিপাৰ্ছ দিছে, তেওঁলোকক কি কয় জস্তি দিছে, যাক যি দিব পাৰে, আৰু যিসকলক জীৱিকা দিব পাৰি তেওঁলোকক জীৱিকা দিছে। যিসকলে ঠেলা চলাব পাৰি ঠেলা দিছে, ৰিক্সা চলাব পাৰি ৰিক্সা দিছে, কম্পিউটাৰ প্ৰশিক্ষণ দিছে, যাক যেনেকুৱা যোগ্যতা অনুযায়ী তাক তেনেকুৱা কৰি জীৱিকা দি কিনে তেওঁলোকৰ মুখত হাঁহি ফুটাইছে, প্ৰত্যেকৰে মুখত হাঁহি ফুটাইছে। যিসকলে সহযোগ কৰিছে, সহযোগ কৰাসকলে অনন্ত কোটি আশীৰ্বাদ পাইছে সেই পৰিয়ালটোৰ পৰা। কাৰোবাৰ কাৰণে এখন ঠেলা, চব্জি ভৰ্তি ঠেলা, কাৰোবাৰ কাৰণে এটা চিলাই মেচিন, কাৰোবাৰ কাৰণে এখন কম্বল, কাৰোবাৰ কাৰণে এটা অপাৰেশ্যন, কাৰোবাৰ কাৰণে দুডাল জষ্ঠি, কিমান ডাঙৰ বস্তু হ'ব পাৰে। আপোনাৰ দৃষ্টিত মোৰ দৃষ্টিত হয়তো সাধাৰণ, কিন্তু কাৰোবাৰ কাৰণে সেইটোৱে পৰম অমৃত, সেইটোৱে ঈশ্বৰৰ পৰম আশীৰ্বাদ, আপুনি তেওঁলোকৰ দৃষ্টিত ভগৱান। এখন চিনেমা চাইছিলোঁ মিত্ৰসকল সৰুতে, সেই চিনেমাখনৰ এটা দৃশ্য মোৰ অন্তৰত প্ৰায়ে আহি থাকে। লালপুৰী চিনেমাখনৰ নাম আছিল, বাচ্চাবিলাকৰ চিনেমা আছিল। যিজন বাচ্চাৰ মাক মৰিছিল তেওঁ জমপুৰীত গ'ল, আৰু বাচ্চাজনেও তাৰমানে অলৌকিক সাহসৰ বলত, ভগৱানৰ ওপৰত থকা তেওঁৰ অগাধ বিশ্বাসৰ বলত তেওঁ জমপুৰীত গুচি গ'ল। জমপুৰীত গৈ কিনে যমৰ ৰাজ্যত যেতিয়া পালে, যমৰ ৰাজ্যত তেতিয়া যিটো যমদূত, সেই যমদূতে তেওঁক পৰীক্ষা কৰিবৰ কাৰণে কি হয়, মহ হৈ কিনে খেদি আহিলে এই বাচ্চাটোক। খেদি হঠাৎ যেতিয়া হিংকাব খুজিছে, আৰু এনে অৱস্থাত এটা পৰুৱা এটাই মহটোৰ নাকত খুব বেয়াকৈ ভিতৰত কামুৰিলে। যেতিয়া পৰুৱাটোৱে খুব বেয়াকৈ মহটোৰ নাকত কামুৰিলে, তেতিয়া মহটোৱে নিজৰ ৰূপত আহিব বাধ্য হৈ গ'ল, আহি কিনে বাচ্চাটোক যমৰাজৰ ওচৰত লৈ গ'ল। তেতিয়া যমৰাজে সুধিলে, ইয়াক কিয় লৈ আহিছা এই বালকটোক? বোলে এই বালকটোক মই অলৌকিক শক্তিসম্পন্ন বালক যেন লাগিছে মহাৰাজ, কাৰণ মই ইয়াক হিংকাব বহুত চেষ্টা কৰিলোঁ, কিন্তু মই কোনোপধ্যেই ইয়াক হিংকাব নোৱাৰিলোঁ। ইয়াৰ নিশ্চয় কিবা এনেকুৱা পুণ্য কৰ্মফল আছে যাৰ কাৰণে মই ইয়াক একো কৰিব নোৱাৰিলোঁ, আৰু এই জমপুৰীলৈকে আহিব পাৰিছে যিহেতু, নিশ্চয় ই অলৌকিক শক্তিসম্পন্ন বা কিবা অলৌকিক আশীৰ্বাদ প্ৰাপ্ত ই নিশ্চয় বালক হ'ব লাগিব। তেতিয়া যমৰাজে ক'লে যে এই বালক কালত এটা মহান পুণ্যৰ কাম কৰি থৈ দিছে। কেনেকুৱা পুণ্যৰ কাম? যে কোনোবা এজন মানুহে এটা পৰুৱা এটা বাতি এটা এনেকুৱা কৰি পৰুৱাটোৰ ওপৰত বাতি এটা এনেকুৱা কৰি দি থৈ দিছিল। সেই পৰুৱাটো চাৰিওফালে ঘূৰি আছে, দম বন্ধ হৈ কিনে মৰিব লগা অৱস্থা, কোনোফালে সেই ৰাস্তা বিচাৰি নাপায়, কাৰণ বাতিটো দি থৈ দিছে। তাৰ লগৰ বালক এজনে এটা বাতি দি কিনে ৰং চাই আছে, কাৰণ এনেকুৱা ধৰণৰ ৰং চোৱা স্বভাৱ বালকবিলাকত থাকে। জীৱ জন্তুবিলাকৰ ওপৰত অত্যাচাৰ কৰি নিপীড়ন কৰি ৰং চোৱা স্বভাৱ বালিকাবিলাকৰ ভিতৰত থাকে, কাৰণ মাক বাপেকে কুসংস্কাৰ দিয়াৰ ফলস্বৰূপে বালক বালিকাৰ মগজুৰ এইবিলাক ধান্দা সোমায়, এইবিলাক স্বভাৱ সোমায়। যি মাক বাপেকে সৰুৰ পৰা সন্তানক সকলো প্ৰাণীক প্ৰেম কৰা, মৰম কৰা, আন্তৰিকতা দেখুওৱা, মহিমা শিকাই, সেই বালক বালিকাই কেতিয়াও জীৱ জন্তুক অত্যাচাৰ কৰি কেতিয়াও ৰং নাচায়।
গতিকে যমৰাজে ক'লে যে এই বালকজনে লগে লগে বাতিটো ওপৰত উঠাই দি কিনে এই পৰুৱাটোক এই যন্ত্ৰণাৰ পৰা এই ধৰফৰণিৰ পৰা বচাইছিল। এই পৰুৱাটোই যাৰ কাৰণে ঋণী হৈ আছিল, আজি ঋণ মুক্ত হোৱা সুবিধা পাই কিনে এই মহটোৰ ভিতৰত নাকত সোমাই মহটোক বাধ্য কৰি দিলে, আচল ৰূপত আহিবৰ কাৰণে মহটোক বাধ্য কৰি দিলে। চাওক, কৰ্মফলৰ যিটো সিদ্ধান্ত, ভাৰতীয় দৰ্শনৰ যিটো সিদ্ধান্ত, কেনেকুৱা অনন্ত অটল সিদ্ধান্ত। এই সিদ্ধান্তটো প্ৰত্যেকটো কৰ্মই আমাৰ প্ৰতিটো চিন্তা, প্ৰতিটো বিচাৰ, প্ৰতিটো কৰ্ম চিন্তা বিচাৰে কেনেকুৱা কৰি তৰংগত পৰিণত হয়, তৰংগৰ পৰা সি শক্তিত পৰিণত হয়, শক্তিৰ পৰা সি ফিজিকেল ৰিয়েলিটি বা বাস্তৱ পৰিঘটনাত পৰিণত হয়। আমাৰ প্ৰতিটো কৰ্ম, প্ৰতিটো বিচাৰ, প্ৰতিটো চিন্তা, প্ৰতিটো কাৰ্যই লগে লগে কিহত পৰিণত হয়? ভাইব্ৰেশ্যন কনভাৰ্টেড ইনটু পাৱাৰ কনভাৰ্টেড ইনটু ফিজিকেল ৰিয়েলিটি। শক্তি আকৌ যায় বাস্তৱ পৰিঘটনা, অৰ্থাৎ জীৱনৰ সৌভাগ্য, দুৰ্ভাগ্য, সুখ দুখ, মান অপমান আদি সকলো সেই শক্তিয়ে নিৰ্মাণ কৰে। শক্তি ক'ৰ পৰা আহিল? ভাইব্ৰেশ্যন ক'ৰ পৰা আহিল? চিন্তা, কৰ্ম, ভাৱনাৰ তৰংগৰ পৰা। গতিকে যিটো কৰ্মফল যিটো সৃষ্টি কৰিছিল বালকজনে বালক কালতে, পিছত যাই কিনে কিমান ভয়ংকৰ বিপদৰ পৰা মুক্তি পালে। এইটো এখন কাল্পনিক চিনেমা আছিল, কিন্তু এইটো পৰম সত্য, ঘটনাটো পৰম সত্য। কাৰণ এই চিনেমাখনক প্ৰশংসা নকৰা মহাপুৰুষ নায়েই। ভাৰতৰ প্ৰতিজন মহাপুৰুষে লালপুৰী নামৰ চিনেমাখনক প্ৰশংসা কৰিছে। এনে এখন চিনেমা আছিল। চাওক, আপোনালোকে তেহেৰি নাম শুনিছে নিশ্চয়, বাবা চাহেব আমটে। তেওঁৰ নাতিয়ে আজি কুষ্ঠ হস্পিটেলবিলাক চলাই আছে। তেওঁ ৰাস্তাই ঘাটে কোমোৰৰ দৰে ঘূৰি ফুৰা কুষ্ঠৰোগীবিলাকক তেওঁ গোটেই জীৱনটো সেৱা শুশ্ৰূষা কৰি ঘূৰি ফুৰিছিল। তেওঁ কুষ্ঠৰোগীসকলৰ পিতৃ নামৰ ৰূপে আজি জগতত তেওঁ বিখ্যাত হৈ গৈছে। কিমান লক্ষ্য কোটি কুষ্ঠৰোগীৰ তেওঁৰ জীৱনত তেওঁ নিজ হাতেৰে শুশ্ৰূষা কৰি তেওঁলোকৰ অনন্ত কোটি আশীৰ্বাদ তেওঁ শিৰবাতি লৈছে। তেওঁক যোনে সহযোগ কৰিছে সেইসকলেও একে আশীৰ্বাদ পাইছে। তেওঁৰ দুই পুত্ৰ বিকাশ আমটে, প্ৰকাশ আমটে, তেওঁলোকৰো পুত্ৰই আজি চলাই আছে এই কুষ্ঠৰোগীৰ মহান আন্দোলন, কুষ্ঠৰোগী সেৱাৰ মহা আন্দোলন। ঠিক তেনেকৈ যে কৈলাশ সত্যাৰ্থী, অলপতে তেওঁ নোবেল পালে। তেওঁ কিমান বালকক ঘোৰ নৰকৰ পৰা ওলাই আহি কিনে তেওঁ শিক্ষা দিছে, দীক্ষা দিছে, সংস্কাৰ দিছে, আশ্ৰয় দিছে, কিমান ডাঙৰ কাম কৰি আছে। আমাৰ গুৱাহাটীৰে মোৰ লগৰ লোহিত নাথ, তেওঁ অন্য এক যাত্ৰা নামৰ যিটো অনুষ্ঠান, সেইটো ফেচবুকৰ অত্যন্ত বিখ্যাত পেজ হয় অন্য এক যাত্ৰা। তেওঁ এখন বৃদ্ধাশ্ৰম খুলি কিনে এতিয়াও 4-5জন নৰকত ডুবি থকা বৃদ্ধক আজি তেওঁ সেৱা কৰিছে। তেওঁৰ পত্নীও সেৱা ভাবি, তেওঁ নিজেও সেৱা ভাবি, তাৰ আগতেও তেওঁ অসংখ্য ৰাস্তাত কষ্ট খাই থকা মানুহক তেওঁ ভিডিঅ' বনাই কিনে প্ৰচাৰ কৰিছে। অসংখ্য ব্যক্তিয়ে তেওঁৰ ভিডিঅ' চাই কিনে সেইসকলক সহায় কৰিছে, শুশ্ৰূষা কৰিছে। বিভিন্নজনক তেওঁ অৰ্থনৈতিকভাৱে সহায় কৰাৰ পৰা, হুইল চেয়াৰ দিয়াৰ পৰা বিভিন্ন ধৰণে তেওঁ সহায় কৰিছে। তেওঁ সৰ্বশেষত তেওঁ যিখন বৃদ্ধাশ্ৰম প্ৰতিষ্ঠা কৰিছে, এই বৃদ্ধাশ্ৰমখনতো ময়ো আছোঁ। যিয়ে নহওক, এইটো ঈশ্বৰৰ কৃপা, ইয়াতে মোৰ অহংকাৰ কৰিব লাগে একো নাই। গতিকে অন্য এক যাত্ৰা নামৰ অনুষ্ঠানটো আৰু আমাৰ যিটো দেউতা বৃদ্ধাশ্ৰম, এইটো এটা জ্বলন্ত প্ৰমাণ যে আমি কাৰোবাৰ মুখত অলপ হ'লেও হাঁহি ফুটাব পাৰিছোঁ। কোনোবাই যদি বেমাৰত যদি চিঞৰি আছে, কোনোবাই যদি অৰ্থৰ অভাৱত, কোনোবাই আশ্ৰয়ৰ অভাৱত, কোনোবাই চিকিৎসাৰ অভাৱত, কোনোবাই জ্ঞানৰ অভাৱত, কোনোবাই সংস্কাৰৰ অভাৱত, কোনোবাই সৎ উপদেশৰ অভাৱত, কোনোবাই অভয়ৰ অভাৱত আৰ্তনাদ কৰি আছে, আপুনি যদি তেওঁলোকক কিবা প্ৰকাৰে অলপ যদি মুখত হাঁহি ফুটাব পাৰে, তেতিয়াহ'লে আপোনাৰ জীৱনত এইটো মহাপ্ৰকৃতিৰ ওচৰত লগে লগে মেছেজ যাই আছে। প্ৰতিটো কৰ্ম, প্ৰতিটো বিচাৰৰ মেছেজ লগে লগে মহাপ্ৰকৃতি, মহাব্ৰহ্মাণ্ডৰ ওচৰত যাই আছে, ভাইব্ৰেশ্যন ৰূপত যাই আছে। যেতিয়া ভগৱানে দেখিব যে ই জীৱনত বহু লক্ষ কোটি মানুহক মুখত হাঁহি ফুটাব চেষ্টা কৰিছে, চকুৰ পানী মুচি দিব চেষ্টা কৰিছে, বহু ভয়াতুৰক হৃদয়ত অভয় দিব চেষ্টা কৰিছে, বহুত আশ্ৰয়হীনক আশ্ৰয় দিব চেষ্টা কৰিছে, তেতিয়া আপোনাৰ জীৱনতো যেতিয়া ভয়ংকৰ সংকট আহিব, আপোনাৰ জীৱনত যেতিয়া হুৰাহুৰাই কান্দি যেতিয়া চকুৰ পানীৰে বাট নেদেখা অৱস্থা আহিব, তেতিয়া স্বয়ং মহাপ্ৰকৃতিয়ে অলৌকিকভাৱে আপোনাক সহায় কৰিব। স্বয়ং পৰম ব্ৰহ্ম পৰমেশ্বৰ নাৰায়ণ প্ৰসন্ন হৈ, দেৱ দেৱীসকল জাগ্ৰত হৈ কিনে আপোনাক সেই ঘোৰ সংকট সাগৰৰ পৰা ওলাই লৈ আহিব। প্ৰত্যেক পদে পদে আপুনি জীৱনত প্ৰমাণ পাব। যিসকলে অলপো নিষ্কাম সেৱা কৰ্ম জীৱনত কৰিছে, জীৱনত প্ৰতি পদে পদে প্ৰমাণ পাব। তে মোৰ সময় হৈ আহিল মিত্ৰসকল, নিশ্চয় লাইক কৰি শ্বেয়াৰ কৰি দিব, আৰু যিসকলে নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ আশীৰ্বাদ মই নিশ্চয় পাম।